নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগলৈ এটা হেলথি টেষ্টি ব্ৰেকফাষ্টৰ ৰেচিপি লৈ আহিলোঁ, পকা কলৰ পুৰি। আহকচোন তেনেহ'লে ভিডিঅ'টো মাজলৈ যাওঁ। মইনো কেনেধৰণে বনালোঁ। ইয়াৰ কাৰণে লৈছোঁ মই 5টা মালভোগ কল। এই কলকেইটা বাকলি গুচাই ল'লোঁ আৰু এইকেইটা মই হাতেৰে পিটিকি ল'লোঁ। আপোনালোকে মিক্সিত নকৰিব, কিন্তু চামুচ এখন দিও এইটো ল'ব পাৰে পিটিকি, নহ'লে পানী হৈ যাব। আৰু মোক লাগিব 2 কাপ ঘেঁহুৰ আটা। এতিয়া মই 1 কাপ দিছোঁ আৰু 1 কাপ দিছোঁ। এতিয়া মই এইখিনি আটা মাৰা ডোটো ধৰণে বনাই ল'ম। ইয়াতে মই অকণমান নিমখ দিছোঁ মিঠাটো বেলেঞ্চ কৰিবৰ কাৰণে। আপোনালোকে মিঠা খাব বিচাৰিলে অকণমান গুড়ি চেনি মিহলাই ল'ব পাৰে। যিহেতু ল'ৰা ছোৱালীয়ে মিঠা খাই ভাল পায়, সেইকাৰণে অকণমান চেনি 2 চামুচমান দি ল'ব। মই কলৰ মিঠাটোৱে ভাল পাওঁ, সেইকাৰণে এনেকৈ লৈছোঁ। এতিয়া এইখিনি ভালকৈ মিহলি কৰি ল'ম। ইয়াত পানী, চ'ডা বা বেকিং একো মিলাব নালাগে। খালি কলখিনিৰে আটাটো খুব ধুনীয়াকৈ এনেকৈ হৈ যায়। এতিয়া মোৰ হৈ গ'ল মঠা এটা ডো বনাই ল'লোঁ। আৰু আপোনালোকে বনাওঁতে যদি ডোটো টান হোৱা নিচিনা পায়, অকণমান গাখীৰ বা পানী 2 চামুচমান দি ল'ব, আৰু ঢিলা হ'লে অকণমান আটা দি ল'ব। এতিয়া মই লাড়ু বনালোঁ আৰু ৰুটি বেলাৰ দৰে এইখিনি মই বেলি ল'ম। এয়া মই বেলি লৈছোঁ। ইয়াত যিকোনো শ্বেপ দিব পাৰি। মই গ্লাছ লৈছোঁ, গ্লাছটোৰে এনেধৰণে কাটি শ্বেপ দিছোঁ। আপোনালোকৰ অকণমানি সৰু বাতি থাকিলে তেনেধৰণেও তাৰ দি ল'ব পাৰে। এতিয়া যিখিনি আটা বেছি হৈছে সেইখিনি মই উলিয়াই দিলোঁ। ঠিক তেনেধৰণে মই আকৌ এটা বনাই দেখাইছোঁ। হৈ গৈছে। এই আটাইখিনি মই বনাই ল'লোঁ। এটা জোখত হৈছে, দেখিবলৈ খুবেই ধুনীয়া লাগিছে। ইয়াত বেছি ডাঠ বা পাতল হ'ব নালাগে, ঠিক মই দেখুওৱাৰ দৰে হ'ব লাগে, আৰু এটা সমান চাইজৰ হ'ব লাগে, তেতিয়া দেখিবলৈ খুবেই ভাল লাগে পুৰি। এতিয়া মই গেছত এখন কেৰাহী পাতিলোঁ আৰু গৰম হোৱাত ইয়াতে মই ৰিফাইন তেল দিলোঁ, অলপ সৰহকৈ দিছোঁ। আৰু ইয়াতে পুৰি ভাজিবৰ কাৰণে লৈছোঁ, মই এখন দিছোঁ। খুব ধুনীয়াকৈ ফুলি আহিছে আৰু কালাৰটো চেঞ্জ হৈছে। এয়া হৈ গৈছে মোৰ এটা। ঠিক তেনেধৰণে মই আকৌ বাকীকেইটাও বনাই ল'ম। এয়া আৰু এখন দিছোঁ, খুব ধুনীয়াকৈ ফুলি আহিছে। খাবলৈও খুবেই টেষ্টি হয়, হেলথি হয়। একেবাৰে পানী পুৰিটোৰ দৰে গোল গোল হৈ গৈছে, ফুলি ফুলি আহিছে, দেখিবলৈ খুব ধুনীয়া লাগিছে। আৰু এইটো মালভোগ কলৰ বাহিৰেও আপোনালোকে বেলেগ কলেও বনাব পাৰে। খালি আপোনালোকে গুটি থকা কল হ'লে চালি ল'ব ভালকৈ। আৰু যিসকল মানুহৰ ডায়েবেটিছ আছে, তেওঁলোকেও এইটো এনেকৈ চেনি নিদিয়াকৈ বনাই খাব পাৰে। কলটো এনেও খাব নোৱাৰে। আৰু কাহ থকা কফ থকা মানুহেও কিছুমানে খাবলৈ ভয় কৰে, তেওঁলোকেও এনেধৰণে বনাই খাব পাৰে। সকলোৰে কাৰণে উপযোগী হয়। আৰু কেতিয়াবা এইটো পৰঠা কৰিও বনাই খাব পাৰি, কিন্তু পৰঠা কৰি বনালে ষ্ট'ৰ কৰি ৰখাব নোৱাৰি। এয়া মোৰ হৈ গ'ল গোটেইখিনি। এই 3-4 দিনৰ কাৰণে এনেকৈ থৈ দিব পাৰি। এইটো সম্পূৰ্ণ ভাল হৈ থাকে। মই খাই খুব ভাল পাওঁ, মোৰ ঘৰৰ আটাই ভাল পায়। খুবেই ভাল হৈছিল, টেষ্টি হৈছিল। আশা কৰোঁ আপোনালোকে
ভাল পালে আৰু যদি ভাল পালে প্লিজ এটা লাইক কৰিব যিসকল বন্ধু বান্ধৱীয়ে আগৰ পৰা চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকল বন্ধু বান্ধৱীয়ে আজি নতুনকৈ চাইছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে এতিয়া মই এটা ফালি আপোনালোকক দেখাই দিছোঁ এয়া চাওকচোন খুব ধুনীয়াকৈ ফুলি আহিছে এয়া দেখিছেনে ইমান ধুনীয়া হৈছে সঁচাকৈ খুব ধুনীয়া আছিল আৰু এনেধৰণে বনোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাবচোন আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত